নমস্কাৰ আজি আমি কৃষি বিভাগৰ ষ্টেজত আজি আপোনালোকক লাইভ দেখাম আমাৰ অসমত কেনেকুৱা ধৰণৰ প্ৰতিবাদ চলি আছে এনেকুৱাতে আমাৰ কেনেকুৱা হৈ আছে কেনেকুৱা পৰিস্থিতিৰ মাজত আমি আমাৰ অসমৰ কেইজনমান নেতাক আজি আমাৰ ইয়াত ষ্টেজত মাতিছো তেওঁলোক আহিছে মই প্ৰথমে তেওঁলোকক চিনাকি কৰাবলৈ ওলাইছো কেমেৰা পাৰ্সন ধৌৰাক দেখিবলৈ অনুৰোধ জনাইছো নমস্কাৰ নমস্কাৰ হয় নমস্কাৰ এয়া আমাৰ বিজেপি পাৰ্টিৰ পৰা আমাৰ চেন্দলভিটা ডাঙৰীয়া 2 নম্বৰতে আমাৰ এজেপিৰ ফালৰ আমাৰ খন্তিনাল নমস্কাৰ তাৰছত আমাৰ ইউডিএফৰ পৰা আছে আমাৰ হেৰিয়া আমর বেৰু নমস্কাৰ আসসালামু আলাইকুম তাৰ পিছত আমাৰ 4 নম্বৰত আছে কংগ্ৰেছ পাৰ্টিৰ কলত দুগনা ডাঙৰীয়া নমস্কাৰ হে আজি তেওঁলোকৰ আমি মতামত জানিব বিচাৰিম তেওঁলোকে আমাৰ মতামত কেনে ধৰণৰ অসমখনৰ কাৰণে তেওঁলোকে কেনে ধৰণৰ তাৰমানে মতামত দিব বা আমাৰ যি আন্দোলন বিলাক চলি আছে এই আন্দোলনৰ বিষয়ে তেওঁলোকে কি ক'ব সেই বিষয়ে আমি জানিম মই এতিয়া প্ৰথমে যাব বিচাৰিম আমাৰ চেন্দলভিটা ডাঙৰীয়া ওচৰলৈ তেওঁ কেনেকুৱা মন্তব্য আমাক দাঙি ধৰে নমস্কাৰ স্যাৰ আজি আমাৰ পৃথিৱী পাগল ষ্টেজত আপুনি আহাৰ কাৰণে স্বাগতম জনাইছো হে এই বৰ্তমান জানিব বিচাৰিম আপোনাৰ পৰা যে আমাৰ যে বৰ্তমান আন্দোলন বিলাক চলি আছে এই অসমখনত যে বিভিন্ন ধৰণৰ আন্দোলন চলি আছে মানুহ বৰ্তমান তাৰ মানে মৰিও আছে দুই এটা কৰি এই বিষয়ে আপুনি কি কয় এই আন্দোলন বিলাক কি হৰ কাৰণে তাৰ মানে হৈছে বা কি মই এটা কথা কৈছো এক নম্বৰতে এইবিলাক যে আন্দোলন কৰি আছে এই যোনবিলাকে আন্দোলন কৰিছে এইবিলাক মানুহ হল পাগল এটুটো ক্যাপটো আনা কথা আমি এটু অসমৰ ভালৰ কাৰণে ক্যাপটো আমাক লাগে সেইটো ভালৰ কাৰণে আনাৰ কাৰণে আমি চেষ্টা কৰি আছো ক্যাপটো আনি আমাৰ বহুত সুবিধা হ'ব মানুহৰ উন্নতি বাঢ়ি যাব টকা পইচা বাঢ়ি যাব গত তাৰ দৰমহা গতা বাঢ়ি যাব উন্নতি বাঢ়ি যাব এফলা মানে উন্নতিৰ হোৱাৰ কাৰণে ক্যাপটো আনি বিচাৰিছো তাতে আৰু মানুহবিলাক ইয়াত আন্দোলন কৰে কিবা কৰে গাড়ী জ্বলাই কিবা কৰে নাই নাই সেইটো ভয় কথা সেইটো কৰিব নালাগে আমি তো ভালৰ কাৰণে কৰিছো না এটো ক্যাপটো না তাৰমানে আপোনাৰ অসমখনৰ কাৰণে হয়তো উন্নতিৰ ফালে আপুনি এটো চিন্তা কৰিছিল বেলেগ মানুহ এটো ঢুকি পাও না মাথা ঢুকি নাই 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 এইবিলাক মানুহৰ আকৌ মাথা তাকো খেল কাৰণে মানুহকে বাঢ়ি গলি উন্নতিও বাঢ়ি যাব আগতে আছিল যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল মানুহৰ বিয়া পাতিছিল কিবা কৰিছিল কিমান চলি জন্ম দিছিল 4টা 5টা চলি জন্ম দিছিল উন্নতি নাছিল কোবাত যাই ধৰিছিল নালাত বা কোবাত তাকে পৰিছিল আর বিজেপি সরকার পিছত আমি জনসংখ্যা বা কমে দিছো বৰ বেছি দ্ৰুত তাৰমানে আপুনি এটা লৰা এটা তাৰমানে আপুনি এটো ক'ব বিচাৰিছে যে আমাৰ যে অসমত মাটিবিলাক খালি আছে তাত তাৰমানে বাংলাদেশী বিলাক আনি কিনে তাতে বহাই দিব তাৰছত সিহঁত তাৰমানে ফ্যাক্টরি বা কোম্পানি খুলি কেনে তাৰমানে সিহঁতে চলি থাকিব বা আমাৰ মানুহগুলো তাতে চলিব সেই হেৰিটা মানে উন্নতিৰ ফালে আগবাঢ়ি যাব হেনেকুৱা ভাব নেকি সেইটোৱেটো আমাৰ অসমখনতো আগবাঢ়ি যাব না আমাৰ অসমীয়া থাকিব জায়গা না আমাৰ অসমের এই লিস্টত পৰি আছে তুমি এইবিলাক কিয় ভাল জায়গা এদিয়ে এইবিলাক আমাৰ কথা দিব আছে এইবিলাক কামেকেত কিমান ওপৰত মানুহ কৰিছে সেইবিলাক তুমি জায়গা দিও মই বাইরে কিয় হয় ডাঙৰীয়া আপোনাৰ বাইরে খানিব নোৱাৰে ন হয় ডাঙৰীয়া হয় আপোনাৰ ওচৰত পুনৰ আহিম মই এতিয়া যাব বিচাৰিছো মই আমর বেৰু ডাঙৰীয়া ওচৰলৈ তেখেতৰ মন্তব্য কেনে ধৰণৰ আমি জানিব খুজিম হয় ডাঙৰীয়া আপুনি কোৱাচোন এই প্ৰতিবাদ বিলাক যে কৈছে তেওঁ কোৱাৰ দৰে তেওঁ যেনেকৈ ক'লে যে এইবিলাক মানুহ তাৰমানে বেকাৰ আহিছে তেওঁৰ কাম নাই নেকি বেকাৰ নহয় এইবিলাক মানুহ ভালো কাৰণে আহিছে কাৰণ কিয় আমাৰ মানুহ আমাৰ থাকিবৰে জায়গা নাই আছে নেকি নাই এতিয়া আমাৰ মানুহ থাকিব জায়গা নাই ৰেল ষ্টেচনত ফুটপাথত কিমান মানুহ পৰিছে সেইবিলাক জায়গা দিয়ক তেখেতে যে কৈছে বোলে কিয় বান্ধিম কিয় বান্ধাটো এতিয়া কেতিয়াও হ'ব নোৱাৰে লাগে দেশ শহীদ হৈ যাব পাৰে কাৰণ কিয় বান্ধাটো কিয় নহয় আমাৰ থাকাৰে জায়গা নাই আমার থাকার জায়গা না আছে নাকি নাই আমার থাকার জায়গা না তেওঁ তাৰমানে এনেকুৱা কথা ক'ব বিচাৰিছে যে তাৰমানে এইবিলাক মানুহে এনে বেকাৰ আন্দোলন কৰিছে বা হেৰি কৰি আছে তাৰমানে তেওঁলোকৰ তাৰমানে যি ইচ্ছা সেইটো কৰি আছে তাৰমানে বেকাৰ এলা কেতিয়াও নহয় কাৰণ এইবিলাকৰ কিয় আহিছে আজি সংঘ হেৰি কাৰণ খান্দৰ ল'ৰা ছোৱালী থাকা জায়গা নাই আৰু কাবাত থাকা জায়গা নাই এই কাৰণে বেলেগ বাহিৰকে আমাৰ কিয় আনিব লাগে এটা আপোনালোকৰ চৰকাৰৰ না যেতিয়া আপোনালোকৰ চৰকাৰ আছিল তেতিয়া জনসংখ্যা পুৰা বাঢ়ি দিছে কম বাঢ়ি দিছে এইটো আপোনালোকৰ চৰকাৰ চলে যায় আপোনালোকৰ চৰকাৰ চলাইছে গম পাইছো কথা লাগে আমাৰ চৰকাৰ আমিও চলাইছিলো বহুত আগত কিন্তু এতিয়া নাই জায়গা দিব নোৱাৰে নহয় আৰু আমাৰ মানুহবিলাকে থাকা জায়গা নাই মানুহ থাকা জায়গা আপনি গুৱাহাটীত যাওক কিমান ফুটপাথত মানুহ পৰিছে সেইবিলাক জায়গা দিয়ক আপনি সেইবিলাক মানুহ যে ফুটপাথত পৰি আছে আপনি যে বেলেগ কেপ আনাৰ মাথা মাৰি আছে হয় আমাৰ ভাতৰ
সংখ্যা লঘু আপোনালোকে কিয় পানব কি ভোটকেইটাকে আপোনালোকে পাব বুলি ভাবছে নেকি সেইবিলাক ভোট আমাৰ তাতে আহিব আমি ইলেকশ্যন মই এতিয়া আপোনাক এটা কথা সুধিব বিচাৰিছো যে তাৰমানে অহাবাৰ ইলেকশ্যনত যে 2021 ইলেকশ্যনত আপোনালোকৰ পাৰ্টিৰ ফালে কেনে এনে শক্তিৰ ভাৱ কেনেকুৱা ধৰণৰ বা আপোনাৰ ফালে বেছি হ'ব নেকি বিজেপিৰ ফালে কমি যাব নেকি এতিয়া তাৰমানে এন্ডে যিটো বিচিচি কেবানা তাৰমানে এন্ডে ভাবছি কি আমি আকচিডেন্টলি ভোট কৰিলাম এটিকেটো হ'ব নোৱাৰে কাৰণ তাৰে মাজত ভাল বেয়া মানুহ থাকে আমি কিজানি ভাল মানুহ তাৰে মাজত সোমাই যায় আমি লৈ হয় যে আপোনাক মই এইটো কথাও জানিব বিচাৰো যে আপুনি তাৰমানে যতে মিটিঙত যায় কিবা যায় আপোনাৰ তাতে পানী যাবে আপুনি পানী ফুকাই তেওঁ কৈছে তেওঁ কোৱা মতে মই কৈছো তাৰমানে যে কৈছে তেখেতো তাৰমানে হেৰি হৈছে তাৰমানে ডিজেল ওলাই যায় পানী ফুকাতে ফুকাই তেওঁ কি চৰকাৰ গঠন কৰে কি চৰকাৰ পানী ফুকাতে ৰাইজক মই ভাল পাওঁ ৰাইজক মই সহায় কৰো ৰাইজে মোক কয় তুমি বটাতে জাহাজ হাৰি দিয়া ভাইটি তোমাক ভাল হ'ব মই এদিকে হাৰি যাওঁ কাৰণ মোক এটি চব পৃথিৱীত গম পায় মই যে কৈছো পানী ফুকাতে বিজাল পৰে কিন্তু মোক ৰাইজে ভাল পায় কাৰণ মই নিশ্চয় কিবা এটা ভাল কাম কৰো মই ক'ত যাওঁ পঢ়িব তই গমটো নাপাওঁ পানী কি ইতালি মোক ৰাইজে ভাল পায় মই ক'ত যাওঁ ডুবাই যাওঁ এটি কাৰণে মোটা খাই বোলে ছাৰ এটি অলপ ফুক মাৰি দিয়ক আপনি খাই লওক ভাল পাই যাব হয় হয় ডাঙৰীয়া গম পাইছে আমি কি হ'ব হয় ডাঙৰীয়া এইটো আপোনালোকৰ যদি আপোনালোকৰ ক'ত আমাৰ ক'ব নোৱাৰে নহয় তেওঁৰ মন্তব্যটো জানি লওক তেখেতে কি হ'ব হয় ডাঙৰীয়া আমি এতিয়া খন্তেক বিৰতিৰ সময় হৈছে আমি অলপ বিৰতি লৈ লওঁ আমি ক'ব নোৱাৰে নহয় হয় আমি বৰ্তমান বিৰতিৰ সময় হৈছে আমি খন্তেক বিৰতি লৈ লওঁ বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম আপোনালোকৰ কথা নাযাব কিন্তু আজি তাৰমানে টিভিবিলাকতে থাকক টিভিয়ে চাই থাকক আমি তাৰমানে আহি আছো আৰু 2 মিনিট বৰ বেছি নেতা 2 মিনিট বিৰতি তাৰপিছত পুনৰ আহিম আমি আহাৰ পিছত আমাৰ তেওঁলোকে কেনেকুৱা ধৰণৰ মন্তব্য আমি নিশ্চয় জানিলাম তাৰমানে দেশখনত কেনেকুৱা হৈছে তেওঁলোকৰ আমি মন্তব্য আপোনালোকক গোটেইখিনি দিম আজি গোটেইখিনি সুধিলাম এহঁতৰ পৰা কিন্তু বিৰতি 2 মিনিটৰ কাৰণে দাদা আপনার পাশে না আপনি কি এদি চাবা চাবান দি নহয় আপনি এটা কাম করো এই যে চেনি আছে আপনি এটা কাম করব দোকানৰ পৰা 10 টকা চেনি কিনি লৈ আহিব আৰু ঢেকিত খুন্দি লৈ কেনে আপনার পাশে না আপনি চাবা হবই না আপনি একেবারে 2 মিনিটত চকচকিয়া আপনার ভিডিও হল সাফাও হল কি কাম করব গাইস আপোনালোকে এটা কাম কৰক দোকানৰ পৰা 1 চেনি কিনি আনিব মাত্ৰ 10 টকাতে মিঠা হল আপোনালোকৰ পাইছে নাগিলে সাফাও হল এটো কাম কৰক মাত্ৰ 10 টকাতে সাফা খালি দিবি নেকি মো হয় আপনি লওক সাফা কৰব মাত্ৰ 10 টকাতে চকচকিয়া হ'ব দে নমস্কাৰ বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছো হে আমি জানিব বিচাৰিম আমাৰ আজি পৃথিৱী পাগল ষ্টেজত আমাৰ তেওঁলোকৰ মন্তব্য আমি দাঙি ধৰিম নিশ্চয় আমি বা জানি লম আজি এটা আমি মই পনে পনে যাব বিচাৰিম আমাৰ কল দুগনা ডাঙৰীয়া চৰলৈ তেওঁ এনে কেনে ধৰণৰ মন্তব্য আগবঢ়ায় আমাৰ কেনে ধৰণৰ তাৰমানে আমাক মন্তব্যবিলাক দিয়ে সেই বিষয়ে আমি জানিব বিচাৰিম ডাঙৰীয়া এটা আপনার ওচৰত আইছো আপনি এনে ধৰণৰ তেওঁ যে কলে যে আমাৰ হাজিৰা ক্ষেত্ৰত বা আমাৰ প্ৰতিবেদনৰ ক্ষেত্ৰত তেওঁ কথাটো কলে সেই বিষয়ে আপনি কেনে ধৰণৰ অনুভৱ আপোনাৰ কেনে ধৰণৰ মন্তব্য কি কম কথাটো ক'বলৈ গ'লে ইফালেদি বঢ়াই দি সিফালেদি কমাই দিছি বা সিফালেদি কমাই দি ইফালেদি বঢ়াই দিছি কথাটো একে আছে কিন্তু আমাৰ আজি মূল কথাটো হৈছে কেব আমাৰ নালাগে তেওঁ যে এনে ধৰণৰ কথা কৈছে যে কেপ আনাটো নিশ্চিত আমি আনিমে কেপ সহি হৈ গৈছে তাৰমানে কেপ সিহঁতে তাৰমানে আনিবই যে আমি কেপ আনিমে আমাৰ চৰকাৰ আমাৰ কথা আমাৰ বতৰত তাৰমানে আমি কেপ আনিমে যে তেওঁলোকে যে আন্দোলন কৰি আছে তেওঁলোক তাৰমানে এনে নাই কাম নাই বন নাই আছে ৰাস্তাত ওলাই কেনে তেওঁ তাৰমানে এনে ধৰণৰ কথা কৈছে সেই বিষয়ে আপুনি কি কয় নিজৰ হাতত যিহেতু চৰকাৰ আছে সিংহখন আছে হয় কিন্তু এটা কথা মনত ৰাখিব ইলেকশ্যন আহি আছে ইলেকশ্যনৰ সময়ত কিন্তু আজি ৰাজ্যৰ লগত বিশ্বাসঘাতকতা কৰা হৈছে তেওঁ ধৰি এনে ধৰণৰ কথা কৈছে যে 2021 তাৰমানে তেওঁ ইলেকশ্যন নেখালিবও পাৰে তেওঁ নাহিবও পাৰে এতিয়া হয়তো পইচা ঘটাৰ কথা ঘটাৰ সপোন দেখিছে তেওঁ দীঘল ষড়যন্ত্ৰণা ৰচিছে সেইকাৰণে এতিয়া এই বেয়া কামবোৰ কৰাৰ পিছত ইলেকশ্যন হ'ব আপনার যেটা আপনার আসলে মই আসলে আগত বলতে পারা ডাঙৰীয়া তেওঁৰ মন্তব্যটো আমি আগত জানি লওঁ তাৰ পিছত আপোনাৰ যেতিয়া আমাৰ চৰকাৰ আছিল তেতিয়া কিন্তু এইবিলাক হাংগামা কেতিয়াও হোৱা নাছিল যদিও আমি কম উন্নতি কৰিছো আমি 15 বছৰ ৰাজত্ব কৰিছো কিন্তু আমাৰ এনেকুৱা হাংগামা আজি গুলি খাই মানুহ মৰিব লগা আছে
উজত খাই মানুহ মৰবে লগা আছে এলা সব বিজেপি দখ বুলি নকয় কার কব আমার দিনত জানো এনে হইছে এনেকুৱা কথা ক'ব বিচাৰিছে যে তাৰমানে যিবিলাক হৈছে আমাৰ অসমখন যেনে ধৰণৰ ঘটনা হৈছে তাৰমানে চব বিজেপিয়ে কৰিছে বিজেপিয়ে কাৰণে গোটেইখিনি হৈছে তাৰমানে বৰ্তমানত যি হৈছে তাৰমানে বিজেপি তাৰমানে ইচ্ছামতে কৰি থকা হৈছে ইচ্ছামতে কৰিছে এতিয়া যে কেপটো যে আনব যে কেপ তেওঁ কৈছে যে কেপ আনাটো নিশ্চিত এনেকুৱা সম্ভৱ হ'ব নেকি যে কেপ আনা এতিয়া সিহঁতৰ হাতত সিংহখন আছে এতিয়া আনবে পারবো কিন্তু আমার যেটো জাতীয় প্রেমীর রাষ্ট্রখন আছে বা জনসাধারণ আছে তেওঁলোকে কেতিয়াও এটো মানি নলয় কালিকলি দেশখনত খতৰামি হ'ব ইজনে ইজনক কাটব আজি কাশ্মীৰত যেনেকুৱা চলি আছে বৰ্তমান অসমখনো সেনেকুৱা ৰূপ ল'ব তাৰ বাহিৰে একো নহয় ঠিক আছে ডাঙৰীয়া আপোনাৰ ওচৰত পুনৰ আহিম মই এতিয়া বৰ্তমান যাব বিচাৰিছো আমাৰ সন্তিনাথ ডাঙৰীয়া ওচৰলৈ তেখেতে কেনে ধৰণৰ মন্তব্য দিয়ে আমি জানিব বিচাৰিম সন্তিনাথ ডাঙৰীয়া আপুনি এতিয়া কেনে ধৰণৰ এই কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি কেনে আপুনি কেনে ধৰণৰ মতামত দিব বিচাৰে বা কেনে ধৰণৰ আপোনাৰ অনুভৱ এতিয়া মই কি কম বল ন মানি এন্দৰ কথাবিলাকে শুনি আছো হয় যেনেকৈ এতিয়া বিদেশী আনাৰ ক্ষেত্ৰত সিহঁতে কৈ আছে যে বিদেশী আমি আনিমে এই বিষয়ে কি কয় এই বিষয়ে আৰু মই কি কম হয় বিদেশী আনিব পাৰে ইহঁতে হয়তো আপনি যেতিয়া মন্ত্ৰী হৈ থাকিলে বা কিবা এটা ডাঙৰ বাপ পালে হয় বা হয়তো আপোনাৰ চৰকাৰ থাকিলে হয়তো আপনি তো কিবা সাপোর্ট কৰিব পাৰিলে হয় নেকি তেখেতেনো কি সাপোর্ট করব ভোট দিছে কেবল ঠিক আছে মই মনে যাব বিচাৰিম আমাৰ চেন্দলবিতা ডাঙৰীয়াৰ ওচৰলৈ তেওঁক মই এটা কথা সুধিব বিচাৰিছো যে এই কেপত যে বস্তুটো এনেকুৱা হৈ আছে তাৰমানে ঘৰত এনেকুৱা এটা মানুহ নাই যে তেওঁ তাৰমানে বিৰোধিতা কৰা নাই বা আন্দোলন কৰা নাই এই বিষয়ে আপুনি কি কয় তাৰমানে এনেকুৱা ল'ৰা ছোৱালী বা তিৰিৰ ছোৱালী গোটেই ওলাই আছে যে এইটো সম্ভৱ কেতিয়াও আমি হ'ব নিদিওঁ আমি আমাৰ দাবী মানি ল'বই লাগিব এই বিষয়ে আপনি মানিব ল'ব নেকি আপোনালোকৰ এইটো কোনো কথা নাই এইটো কিয় পাৰাটো নিশ্চয় এইটো হৈ গৈছে এইটো কিয় পাইবই মানুহে যিমান কি নকা আৰু চাব এটা কথা কওঁ কোনোবা এজন মানুহ যদি ভাল কৰিব খুজিছে এই যাও জি ক্যামেরা দিকে কথা বলনো রে ইয়ে কথা বলনো রে ৰ'ব ডাঙৰীয়া মই মনো নাই কৈছো মানুহ এজনে যদি ভাল কৰিব খুজিছে দেহৰ কাৰণে হওক বা কিবাৰ কাৰণে হওক তাৰ মাজত বহুত বাধা আহে তুমি তোমালোকে কিয় পাইছে কিমান মানুহ চৈ দিছে তোমালোকে গম পোৱা নে কিয় চৈ দিছি কিমান মানুহ গড়ি পালা কিছু তুমি কাজি কিয় ৰখি দেখবে লাগে তুমি গম নাপা কাজি কিয় ৰখি দেখবে লাগে চৈত নইকে যাব লাগে সেইটো মই কৈছো তাতে অপজিশনৰ মানুহ বহুত আহিব আন্দোলনৰ কাৰণে কিবা কাৰণে বহুত বিভিন্ন মানুহ আহে এইটো কৰিব নালাগে এইটোতো আমি ভালৰ কাৰণে কৰি আছো না এইটোতো আৰু এই কেপ মানি লওক এইটো নিচে মানে এইটো আনাৰ কাৰণে চলি আহিছে হ'ব নোৱাৰে ইয়াতে ইডিএফে হওক বা কংগ্ৰেছে হওক বা যিয়ে নকওক চৰকাৰ বৰ্তমান আমাৰ চলি আছে আমিও কৰিব লাগিব এইটো কেপ আপোনালোকে আপনি মনে মই এতিয়া জানিব বিচাৰিম আমাৰ টাইম দিছে কম হয় ডাঙৰীয়া আমি পুনৰ লগ পাম কেতিয়াবা চৰকাৰ চলাব পানী ফুৱাতে মুখেদি বিচাৰ কৰে কি চৰকাৰ চলাব আমাৰ টাইম কম আছে মই মানুহে তালা চাবি আমাক যিখিনি যিখিনি আমাক তাৰমানে জনালে বা আমাক যিখিনি হেৰি ক'লে তাৰমানে আমি নিশ্চয় দৰ্শক জনতা মই আজি তাৰমানে যিখিনি আমাৰ মন্তব্য ল'লোঁ তেওঁলোকৰ পৰা নিশ্চয় আপোনালোকে চালে কেনেকুৱা মন্তব্য দিলেও তেওঁলোকে সেই বিষয়ে আপুনি নিশ্চয় গম পালে যে বিজেপি পাৰ্টী এনেধৰণৰ কথা কৈছে যে তাৰমানে আমি কিয় আনিমে আমাক লাগব আমাৰ চৰকাৰ আমি কিয় আনিমে আৰু তেওঁলোকে কি কথা হয় এতিয়া তাৰমানে আমি তেওঁলোকৰ পৰা যিখিনি জানিলোঁ বা হেৰি কৰিলোঁ তাৰমানে তেওঁলোকে কৈছে যে আমি কিয় কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু বিজেপি পাৰ্টীয়ে কৈছে যে আমি কিয় আনিমে নিশ্চিত সেয়ে আপোনালোকে জনতা পাৰ্টী আপোনালোকে জনতাই তাৰমানে যাতে আন্দোলন কৰক বা কিবা কৰক যাতে নিজে সচেতন হৈ থাকক বা এইবিলাক বেছি হেৰি নকৰিব আপোনালোকে যেহেতুকে হেৰি মানুহ আমাৰ গাঁও ভিও যিবিলাক মানুহ আছে এইবিলাক তাৰমানে বেছি উত্তেজিত হৈ কেনে তাৰমানে যাতে বিপদত নপৰে বিপদৰ পৰা যাতে বাচি থাকে সেই
আমি পুনৰ কেতিয়াবা আপোনাৰ ওচৰত পুনৰ আহিম আমি ব্লেক হেৰি লৈ কেনে আহিম নিশ্চয় আজি ইমানতে সমাপ্ত জয় হাই গাইজ আমাৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে আমি যিখিনি কেপৰ বিৰুদ্ধে আমি ভিডিঅ'টো বনাইছোঁ অকণমান কমেডি হিচাপত বনাইছোঁ আপোনালোকে ভিডিঅ'টো চাব আমাৰ আমি কোনো নেতা নহয় কোনো মন্ত্ৰী নহয় কোনো ডাঙৰ মানুহ নহয় সাধাৰণ মানুহ অসমৰ আন্দোলন যিবিলাক চলি আছে সেই বিষয়ে আমি অকণমান বনাইছোঁ আপোনালোকে চাব আৰু যদি চাই ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কমেণ্ট লাইক কৰি দিব আৰু যদি কিবা ভুল হৈছে তেনেহ'লে আমাৰ কমেণ্ট বক্সত জনাই দিব আমি নিশ্চয় শুদ্ধ কৰি ল'ম কিন্তু কেপ আমাকো নালাগে আমিও একমত ৰাইজৰ লগত জয় আই অসম